কবিতাৰ মই কোনো লেখক বা সাহিত্যৰ বিষয়ে ক'বলৈ আচলতে আজি নাযাওঁ। মোৰ নিজৰ যিখিনি উপলব্ধি সেইখিনি মাত্ৰ আপোনালোকৰ লগত মই ভাগ বতৰাহে কৰিব খুজিছোঁ। আৰু আপোনালোকে নিশ্চয় ভাবিব যে এই কথাখিনি ময়ো ভাবি আছোঁ, আমি প্ৰত্যেকেই কঢ়িয়াই লৈ ফুৰিছোঁ। মই যিখিনি কথা আজি অৱতাৰণা কৰিবলৈ এই মুহূৰ্তত বিচাৰিছোঁ, গতিকে ঊনবিংশ শতিকাৰ আগভাগলৈকে নাৰীৰ যিটো ব্যক্তিতান্ত্ৰিক চিন্তাধাৰা, সেই চিন্তাধাৰাটো তেনেধৰণে বিকাশ সাধন হোৱা আমি দেখা পোৱা নাছিলোঁ। আমি দেখিছিলোঁ যেতিয়া যে বিশ্বৰ ইতিহাসতেই হওক বা ভাৰতবৰ্ষতেই হওক, যেতিয়া নৱজাগৰণ আহিছিল, যেতিয়া মানুহে নতুনকৈ চিন্তা কৰিবলৈ লৈছিল যে ধৰ্ম কৰ্ম বাদেও মানুহৰ জীৱনত কৰিব লগা বহুত কাম আছে, মানুহৰ ব্যক্তিবাদী চিন্তাধাৰা এটাই যেতিয়া গঢ় লৈ উঠিছিলে, ঠিক সেই সময়ৰ পৰাই বোধ কৰোঁ নাৰীয়ে নিজৰ অস্তিত্ব প্ৰাপ্তিৰ বাবে কিবা নহয় কিবা এটা ভাবিবলৈ বাধ্য হৈছিল। তাৰ আগলৈকে কিন্তু আমি তেনেকুৱা ধৰণৰ ইতিহাসৰ কথালৈ বাৰু আমি নাযাওঁৱেই। আমি সকলোৱে জানো যে ইতিহাসৰ দুই এগৰাকী মহিলাৰ কথা কৈ আমাৰ বিষয়ে, মহিলাসকলৰ বিষয়ে বহুত কথা কোৱা হয়, কিন্তু আমি জানো যে এগৰাকী বা দুগৰাকী বিদুষী মহিলাই কেতিয়াও সমগ্ৰ নাৰী সমাজক প্ৰতিনিধিত্ব কৰিব নোৱাৰে। যে গণতান্ত্ৰিকভাৱে যেতিয়ালৈকে নাৰীসকলে আগবাঢ়ি আহিব নোৱাৰে। অসমৰ ক্ষেত্ৰত যদি মই কওঁ, আমি সকলোৱে জানো যে আমি প্ৰথমতে চন্দ্ৰপ্ৰভা শইকীয়ানীৰ কথা আমি ক'বই লাগিব, যিগৰাকী বিদুষী মহিলাই তেওঁ ভনীয়েকৰ লগত লগ হৈ তেওঁ বিদ্যালয়লৈ গৈছিল, শিক্ষা লাভ কৰিছিল, কিন্তু তেওঁ সেই শিক্ষা তেওঁ মনৰ মাজত ধৰি ৰখা নাছিল। তেওঁৰ এই শিক্ষা তেওঁ গাঁৱৰ সকলো লগৰ ছোৱালীখিনিক একেলগ কৰি সেই সকলৰ মাজত তেওঁলোকে জ্ঞান বিতৰণ কৰিবলৈ বিচাৰিছিল, যে তেওঁ নিজৰ শিক্ষিত হোৱাৰ উপৰিও সমাজখনক যাতে শিক্ষিত কৰি লৈ যাব পাৰি, তাৰ কাৰণে বহু পুৰুষাৰ্থ চেষ্টা কৰিছিল। তাৰ পিছতো আমি পাইছোঁ, আমি ইন্দিৰা মিৰিৰ কথা সকলোৱে জানো, যি অগ্ৰগামিনী পঢ়িছে, যি মেৰেং পঢ়িছে, মই আৰু নেফা পঢ়িছে, তেওঁলোকক নিশ্চয় এগৰাকী বিদুষী মহিলাৰ বিষয়ে দ্বিতীয়বাৰ কাৰণে কোৱাৰ প্ৰয়োজন যে অতি কম বয়সতে তেওঁৰ সুব্যৱস্থা নাছিল। সেই সময়তো পুনৰ আমেৰিকাত শিক্ষা লাভ কৰি তেওঁ সেই সময় অতি দুৰ্গম বুলি ভবা সেই সময়ত তেওঁ নেফাত যি শিক্ষাৰ পোহৰ বিলাইছিল, সেই সময়ছোৱাৰ কথা যদি কোৱা হয় তেতিয়াহ'লে গাৰ নোম শিয়ৰি যায়। গতিকে নাৰীৰ যিটো নিজৰ অস্তিত্ব প্ৰাপ্তিৰ যিখন যুঁজ, সেই যুঁজখন কিন্তু আজিৰ নহয়। এই যুঁজখন এখন বহুত দিনৰ পৰা, সেই ঊনবিংশ শতিকাৰ সময়ৰ পৰা এতিয়ালৈকে চলি থকা এখন যুঁজ। এতিয়া কিন্তু আমি দেখিছোঁ যে ভাৰতবৰ্ষতে হওক, অসমতে হওক, নাৰীয়ে এনেকুৱা এটা দিশ নাই য'ত নাৰীৰ অৱদান নাই। প্ৰতিটো ক্ষেত্ৰতে নাৰীয়ে আগবাঢ়ি গৈছে, গতিকে এই ক্ষেত্ৰত আমাৰ দ্বিমত নাই। মই এতিয়া নাৰীবাদী লেখক, নাৰীবাদী হিচাপে ইয়াত কথা ক'বলৈ অহা নাই। মই মাত্ৰ আমাৰ সমাজ জীৱনত নাৰীৰ যিটো ভূমিকা, সাহিত্যৰ ক্ষেত্ৰতেই হওক বা জীৱনটো সুন্দৰ কৰাৰ ক্ষেত্ৰতেই হওক, সেই বিষয়েহে অকণমান কথা ক'ব বিচাৰিছোঁ। যে আমাৰ সকলোৰে মনৰ মাজত কিছুমান গুণ আছে, আৰু মই আজি আপোনালোকৰ আগত সেইকেইটা কথাহে ক'ম। প্ৰথম কথা হৈছে যে আমি মানৱীয় প্ৰমূল্যবোধ বুলি যিকেইটা কথা কওঁ, প্ৰত্যেক মানুহৰে অন্তৰত সেইকেইটা সদায় সুপ্ত হৈ থাকে। আমি ব্যক্তিগত জীৱনত সেইকেইটা কেনেকৈ পালন কৰিছোঁ বা অনুসৰণ কৰিছোঁ, আৰু সমাজত আমি কেনেকৈ পোহৰা এটা বাট দেখুৱাই লৈ গৈছোঁ, সেইটোহে মই ভাবোঁ আজিৰ তাৰিখত আমাৰ কাৰণে এটা বৰ ডাঙৰ কথা। আমি যদি কওঁ যে প্ৰথমতে কওঁ মই যে আমি সহানুভূতি হ'ব লাগে, পুৰুষেই হওক মহিলাই হওক। মই কোনো ধৰণৰ বিভাজন বা ডিছক্ৰিমিনেশ্যন কৰিবলৈ বিচৰা নাই, যে আমি সদায় সহানুভূতিশীল হ'ব লাগে। সহানুভূতি আৰু সহমৰ্মিতাই সমাজখনক আচলতে ব্যক্তিগত জীৱনত আমাক মহত্ব দান কৰাৰ লগতে আমাক পোহৰৰ বাট এটা দেখুৱাই লৈ যায়। এই ক্ষেত্ৰত মই যিহেতু মোৰ নিজৰ ব্যক্তিগত অভিজ্ঞতাৰ কথা ক'বলৈ গৈছোঁ, মই দুটা কথা ক'ম। আমি সৰু মানুহ, সৰু কাম কৰি ভাল পাওঁ। যেতিয়া কৰোণা মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছিলে, দ্বিতীয়টো মহামাৰী হৈছিলে,
এতিয়া মই যিখন বিদ্যালয়ৰ শিক্ষকতা কৰিছিলোঁ মোৰ এগৰাকী কনিষ্ঠ সহকৰ্মীয়ে মোৰ ওচৰলৈ আহি কান্দি কান্দি কৈছিল, বাইদেউ মই বৰ সমস্যাত পৰিছোঁ, মোৰ চাগে কৰোণা হৈছে, কিন্তু মই যদি এতিয়া টেষ্ট কৰিবলৈ যাওঁ তেতিয়াহ'লে মোক কোৱাৰেণ্টাইন কৰিব, আৰু মই যদি যোৰহাটৰ পৰা তেওঁ আহে আৰু মই যদি যোৰহাটলৈ যাওঁ তেতিয়াহ'লে তাতো মোক কোৱাৰেণ্টাইন কৰিবই, আৰু লগতে মোৰ দুটা টুইন বেবী আছে বহুত সৰু, আৰু মোৰ চোৱা চিতা কৰিবৰ কাৰণে মা দেউতা দুয়োজনে বৃদ্ধ, মই এতিয়া কি কৰিম? সকলোৱে কৈছে যে তুমি যোৱাগৈ যোৱা, তুমি গাড়ী লৈ আহিছা, তুমি যোৰহাটলৈ যোৱাগৈ যোৱা। বৰ যুদ্ধ সদৃশ পৰিৱেশ আছিলে, দ্বিতীয় যুদ্ধৰ সময়ত মানুহ যথেষ্ট মৰিছিলে। তেতিয়া মই তাইক কৈছিলোঁ যে হ'ব ৰ'বা অলপ দেৰি, মই তোমাক কিবা এটা ব্যৱস্থা কৰিম। সেই সময়ত যেতিয়া কৰোণা টেষ্ট কৰিছিলে তাত মোৰ দুজন ছাত্ৰ আছিলে, মই তেওঁলোকক আজিহে মই এই কথাটো ক'বলৈ কৈছোঁ, হঠাতে মনত পৰিছে, মই তেওঁলোকলৈ ফোন কৰি ক'লোঁ যে মই এগৰাকী বাইদেউ পঠাইছোঁ, তেওঁ ক'ভিড হৈছে, যে তুমি কিন্তু কথাটো কাকো নক'বা, আৰু পজিটিভটো হৈছে বাইদেউ মনে মনে জনাবা, আৰু এইটো উপকাৰ তুমি মোক কৰি দিয়া, তেওঁ যিহেতু নিজৰ এখন গাড়ী লৈ আহিছে, এই গাড়ীখনত যোৰহাটলৈ পঠাই দিবা। আৰু ল'ৰাটোৱে মোৰ যিজন ছাত্ৰ আছিলে তেওঁ সেইটো কামকে কৰিলে, তাৰ ফলত এটা পৰিয়াল বাচিলে বুলি মোক পিছত তেওঁ জনাইছে। আৰু সেই মোৰ যিগৰাকী সহকৰ্মী তেওঁ আহি মোক কৈছিলে, বাইদেউ আজি আপুনি মোক সেইদিনা আপুনি মোক যিখিনি সহায় কৰিলে, সেই সহায় আপোনাৰ ঠাইত যদি মই থাকিলোহেঁতেন তেতিয়াহ'লে মই কেতিয়াও কৰিব নোৱাৰিলোহেঁতেন। আনকি মোৰ সেই সময়ৰ যিসকল সহকৰ্মী আছিল তেওঁলোকেও আচৰিত হৈ চাইছে যে ইমান ৰিস্ক কিয় লৈছে। মই ভাবিছোঁ মই যে এই সৰু কামটো কৰিলোঁ, এই কামটোৰ দ্বাৰা মই নিজে সুখ পালোঁ, মই নিজে সুখ পোৱাৰ লগতে মই এটা পোহৰৰ বাৰ্তা কঢ়িয়াই নিলোঁ বুলি মই ভাবিছোঁ। আৰু সেই সময়তে মোৰ আৰু এটা কথা যিটো মই সহমৰ্মিতা বুলি ক'ম, এম্পেথি বুলি ক'ম, যে মোৰ এজন কিতাপৰ যোগেদি চিনাকি মোৰ